প্ৰশ্ন হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? অপশ্যন হ'ল এ আফ্ৰিকা, বি ইউৰোপ, চি এছিয়া, ডি অষ্ট্ৰেলিয়া। উত্তৰ হ'ল এছিয়া। প্ৰশ্ন হ'ল ChatGPT কোন কোম্পানীৰ দ্বাৰা উন্নীত? অপশ্যন হ'ল এ গুগল, বি মাইক্ৰ'ছফ্ট, চি মেটা, ডি অপেন এআই। উত্তৰ অপেন এআই। প্ৰশ্ন হ'ল অসমৰ কোন ঠাই ব্লু হিল নামেৰে জনাজাত? আপোনালোকৰ অপশ্যন হ'ল এ শিলচৰ, বি ডিব্ৰুগড়, চি হাফলং, ডি শিৱসাগৰ। উত্তৰটো কোৱাৰ আগতে ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। উত্তৰ হ'ল হাফলং। প্ৰশ্ন হ'ল কোনটো ফলত পটাছিয়াম বেছি থাকে? অপশ্যন হ'ল এ আপেল, বি কল, চি কমলা, ডি আঙুৰ। উত্তৰ কল। প্ৰশ্ন ইউটিউবত আটাইতকৈ বেছি ভিউজ হোৱা শাখা কোনটো? অপশ্যন হ'ল এ গেমিং, বি এডুকেশ্যন, চি কিডছ কণ্টেণ্ট, ডি টেকন'লজি। উত্তৰটো হ'ল কিডছ কণ্টেণ্ট। ইউটিউব কেতিয়া আৰম্ভ হৈছিল? অপশ্যন হ'ল এ 2003, বি 2004, চি 2005, ডি 2006। উত্তৰটো হ'ল 2005। প্ৰশ্ন হোৱাটছআপ কোন কোম্পানীৰ অন্তৰ্গত? অপশ্যন হ'ল এ গুগল, বি মেটা, চি এপল, ডি এমাজন। উত্তৰটো হ'ল মেটা। প্ৰশ্ন ইনষ্টাগ্ৰামৰ ৰিলছ বিশ্বব্যাপী কেতিয়া আৰম্ভ হৈছিল? আপোনালোকৰ অপশ্যন হ'ল এ 2018, বি 2019, চি 2020, ডি 2021। উত্তৰ হ'ল 2020।